পঞ্চম শ্ৰেণীৰ আমাৰ অসমীয়া পাঠ কিতাপখনৰ পাঠ ১৭ বুধিয়ক বীৰবল পাঠটিৰ প্ৰশ্নসমূহক লৈ এটি ভিডিঅ' আগবঢ়াইছোঁ। এইটো ভিডিঅ' প্ৰথম খণ্ড। এই ভিডিঅ'টো কেৱল প্ৰশ্ন উত্তৰসমূহৰ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্ন, বীৰবলৰ জন্ম ক'ত কেতিয়া হৈছিল? উত্তৰ, বীৰবলৰ জন্ম উত্তৰ প্ৰদেশ ৰাজ্যৰ কালপিৰ নগৰত ১৫২৮ খ্ৰীষ্টাব্দত হৈছিল। প্ৰশ্ন ২, সৰুকালত তেওঁক কি বুলি মাতিছিল? উত্তৰ, সৰুকালত তেওঁক মহেশ বুলি মাতিছিল। প্ৰশ্ন ৩, বীৰবলক কোনে ৰাজকবিৰ সন্মান প্ৰদান কৰিছিল? উত্তৰ, বীৰবলক অম্বৰৰ ৰজা w1n দাসে ৰাজকবিৰ সন্মান প্ৰদান কৰিছিল। প্ৰশ্ন ৪, বীৰবল কোন সম্ৰাটৰ ৰাজসভাৰ কবি আছিল? উত্তৰ, বীৰবল মোগল সম্ৰাট আকবৰৰ ৰাজসভাৰ কবি আছিল। প্ৰশ্ন ৫, বীৰবলে যুদ্ধ কৰিব জানিছিলনে? উত্তৰ, বীৰবলে যুদ্ধ কৰিব জনা নাছিল। প্ৰশ্ন ৭, সম্ৰাট আকবৰে বীৰবলক সোধা প্ৰথম প্ৰশ্নটো কি আছিল? উত্তৰ, সম্ৰাট আকবৰে বীৰবলক সোধা প্ৰথম প্ৰশ্নটো হ'ল, ৰাজা বীৰবল, এই সংসাৰত সবাতোকৈ ডাঙৰ কোন বাৰু? প্ৰশ্ন ৮, সম্ৰাট আকবৰে বীৰবলক সোধা দ্বিতীয় প্ৰশ্নটো কি আছিল? উত্তৰ, সম্ৰাট আকবৰে বীৰবলক সোধা দ্বিতীয় প্ৰশ্নটো হ'ল, ৰাজা চাহেব, ঈশ্বৰে যি কাম নোৱাৰে মই পাৰোঁনে? প্ৰশ্ন ৯, বীৰবলক কোনে কিয় কবি সম্ৰাট উপাধি প্ৰদান কৰিছিল? উত্তৰ, বীৰবলক সম্ৰাট আকবৰে কবি সম্ৰাট উপাধি প্ৰদান কৰিছিল কাৰণ বীৰবলে স্বৰচিত কবিতাবিলাক সুললিত সুৰেৰে আবৃত্তি কৰি সকলোকে মুগ্ধ কৰিছিল আৰু তেওঁৰ কবিতাত সম্ৰাট আকবৰো মুগ্ধ হৈছিল। প্ৰশ্ন ১০, বীৰবলে আকবৰৰ প্ৰথম প্ৰশ্নৰ উত্তৰ প্ৰমাণসহ কেনেদৰে দিছিল? পাঠৰ আধাৰত বহলাই লিখা। উত্তৰ, এদিনাখন বীৰবল আৰু আকবৰ দুয়োজনে ঘূৰি ফুৰোঁতে আকবৰৰ মনত অহংভাৱ জাগি উঠিল আৰু হঠাতে বীৰবলক সম্ৰাট আকবৰে প্ৰশ্ন সুধিলে, ৰাজা বীৰবল, এই সংসাৰত সবাতোকৈ ডাঙৰ কোন বাৰু? উত্তৰত বীৰবলে ক'লে, জাহাপনা, এটি অজান বালক। বীৰবলৰ উত্তৰত আকবৰ সন্তুষ্ট নহ'ল কাৰণ আকবৰ আছিল এখন বিশাল সাম্ৰাজ্যৰ সম্ৰাট আৰু তেওঁ নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবিছিল। তেওঁ ভাবিছিল বীৰবলক সোধা প্ৰশ্নৰ উত্তৰত আকবৰ আছিল, কিন্তু বীৰবলৰ উত্তৰ সম্পূৰ্ণ বিপৰীত আছিল। সেয়ে আকবৰে বীৰবলৰ কথাষাৰ সত্য বুলি প্ৰমাণ কৰি দেখুৱাবৰ বাবে উপদেশ দিয়াত বীৰবলেও সময়তে ইয়াৰ উত্তৰ দিব বুলি কৈ ঘৰলৈ উভতিল। বীৰবলে কথাষাৰ সত্য বুলি প্ৰমাণ কৰিবৰ বাবে এটি সুন্দৰ, সুঠাম আৰু কাকো ভয় নকৰা শিশু বিচাৰিবলৈ ধৰিল। কিছুদিন পাছত তেনে এটি ল'ৰা পালে। ল'ৰাটোক লৈ বীৰবল সম্ৰাট আকবৰৰ ওচৰ পালেগৈ। বীৰবলৰ কোলাত থকা কেঁচুৱাটিৰ প্ৰতি মৰম উপজাত সম্ৰাটে কেঁচুৱাটি বীৰবলৰ কোলাৰ পৰা আনি একোলা ল'লে। সম্ৰাটে কোলাত ল'বলৈহে পালে শিশুটিয়ে তেওঁৰ দাঢ়িকোছাত থাপ মাৰি ধৰি জোকাৰিবলৈ ধৰিলে। কেঁচুৱাটিৰ উৎপাতত তৰণি নাপাই সম্ৰাটে বীৰবলক কেঁচুৱাটি দি ক'লে, বৰ দুষ্ট ল'ৰাহে, অকণো শান্তিৰে নাথাকে। এই সুযোগতে বীৰবলে সম্ৰাটক সোঁৱৰাই দি ক'লে, জাহাপনা, সকলোতকৈ ডাঙৰ বুলি সিদিনা সোধাৰ উত্তৰস্বৰূপে এই কেঁচুৱাটি অনা হৈছিল। জাহাপনা, এই বিশাল হিন্দুস্তানৰ আপুনি মহান বাদশ্বাহ, কিন্তু এই সময়ত আপোনাৰ দাঢ়িত ধৰি জোকাৰি পেলোৱাৰ ক্ষমতা এই কেঁচুৱাটিয়ে পালে। সেইবাবে মই উত্তৰত এটি অজান বালক বুলি কৈছিলোঁ। এনেদৰে বুধিয়ক বীৰবলে আকবৰে সোধা প্ৰশ্নৰ উত্তৰ প্ৰমাণসহ দিছিল। প্ৰশ্ন ১১, সম্ৰাট আকবৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ বীৰবলে কি বুলি দিছিল? উত্তৰ, এদিন ৰাজসভাত আকবৰে সভাসদসকলক উদ্দেশ্যি প্ৰশ্ন কৰিলে যে যি কাম ঈশ্বৰে কৰিব নোৱাৰে সেই কাম সম্ৰাটে কৰিব পাৰিবনে নোৱাৰে? আকবৰৰ এই প্ৰশ্নত সকলোৱে বিমূৰত পৰিল আৰু
এজনে আনজনৰ চকুলৈ চুৱাচুই কৰি মনে মনে থাকিল। তেনে কৰা দেখি বাদশ্বাহে বীৰবলক সুধিলে, ৰাজা চাহেব, ঈশ্বৰে যি কাম নোৱাৰে মই পাৰোঁনে? বীৰবলে তপৰাই উত্তৰ দিলে, পাৰে হুজুৰ। তেতিয়া সম্ৰাটে সুধিলে, কেনেকৈ? বীৰবলে ক'লে, আপুনি কোনো অপৰাধীক দেশৰ পৰা খেদি পঠিয়াব পাৰে, কিন্তু ঈশ্বৰে সেইটো কৰিব নোৱাৰে, কাৰণ সৃষ্টিখন তেওঁৰেই ৰাজ্য। খেদে ক'লৈ?